হেল্ল' এভৰিৱান, ৱেলকাম টু মাই আনাডাৰ নিউ মিনি ব্লগ। আপোনালোক সকলোকে মোৰ ফালৰ পৰা কাতি বিহুৰ বহুত শুভেচ্ছা জনাইছোঁ। সকলোৰে জীৱনটো যাতে বন্তিৰ পোহৰৰ দৰে পোহৰাই তোলে তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। এয়া আমাৰ ঘৰৰ চাৰিওকাষৰ পৰিৱেশ, কেণ্ডেল আৰু বন্তি জ্বলাই পোহৰাই তোলা হৈছে। এয়া মা আৰু মই বন্তি জ্বলাবলৈ লৈছোঁ। প্ৰথমতে গৈ আমি দেউতা মৰিসলনিত চাকি জ্বলাই লৈছোঁ। দেউতা য'তে আছে তাৰ পৰা যাতে আশীৰ্বাদ কৰে, এইটো আমাৰ দেউতা মৰিসলনি। তাৰপাছত মায়ে তুলসীৰ তলত চাকি জ্বলাইছে। এইটো মোৰ বিয়া হোৱাৰ পিছত প্ৰথম কাতি বিহু। এয়া তুলসী তলত আমি সেৱা কৰি মা আৰু মই ওলালোঁ পদূলিত চাকি জ্বলাবলৈ। এয়া মায়ে পদূলিত চাকি জ্বলাই আছে। এয়া মানুহজনে কেণ্ডেল লগাই আছে কলগছত। তাৰপিছত মা আৰু মই আহিলোঁ ফাৰ্মত বন্তি জ্বলাবলৈ। পোৱালীকেইটাৰ ওচৰলৈ গৈছে, মায়ে বন্তি জ্বলাই আছে। এয়া কাতি বিহুৰ পৰম্পৰাগত তুলসী তলত বুট দিয়া। এয়া সকলো ল'ৰা ছোৱালী আহে ঘৰে ঘৰে প্ৰসাদ খায়। এইটো এনেকেই ফূৰ্তি কৰা হয় কাতি বিহুটোত। আৰু গতিকে ইমানতে ভিডিঅ'টো সামৰিছোঁ। বাই।